আজি পাপাৰ দোকানত মই বহি থাকোঁতে ঘপককৈ মোৰ মনত পৰিলে মই বহুত দিন ইউটিউবত একো ভিডিঅ'ই দিয়া নাই। সেইবাবে পাপাৰ দোকানত দুপৰীয়াত কোনো মানুহ নেদেখাত মই ভাবিলোঁ মিনি ব্লগ এটাকে বনাই আপোনালোকলৈ আগবঢ়াওঁ। এয়া আমাৰ দোকানৰ আগপিনে ইমান ৰ'দ। ভাবিছিলোঁ দোকানৰ আগপিনেই মই বহিম বুলি, কিন্তু আকৌ গৈ পিনি মই বিচনাতে শুই দিলোঁ। তাৰপিছত গ্ৰাহক আহিল। গ্ৰাহক দিয়াৰ পিছত পাপা অহা দেখাৰ পাছত মই ঘৰলৈ বুলি গুচি আহিলোঁ। আজি আমাৰ এইপিনে যিমানহে ৰ'দ দিছে টিকা ফটা একদম ৰ'দত খোজ কাঢ়িবই নোৱাৰি, যি চেকচেককৈ ধৰে কি ক'ম আৰু। নামৰ কিতাপখন পিছে আপোনালোকে পঢ়িছেনে? নতুনকৈ ওলাইছে যে এখন আপোনাৰ কৌশিক বৰাৰ, ইমান ধুনীয়াকৈ তেওঁ শব্দ ব্যাখ্যা কৰিছে। একদম নিজৰে ষ্টৰিয়ে যে তেওঁ প্ৰকাশ কৰিছে তেনেকুৱা নিচিনা অনুভৱ হয়। পিছে আপোনালোকে কোনে কোনে পঢ়িলে আৰু কোনে এতিয়ালৈকে পঢ়া নাই মোক কমেণ্ট কৰি জনাব। আজিলৈ বাই, নেক্সট ব্লগ আকৌ লগ পাম।